আনন্দিত হৈছোঁ। এনেকুৱা খেল আমাৰ মানে সংখ্যালঘু সমাজ বুলিয়ে ক'ব পাৰি, সংখ্যালঘু সমাজৰ মাজত হ'ব লাগে আৰু এনেকৈ যাতে ভৱিষ্যতলৈ হৈয়ে থাকে, কিয়নো আমাৰ নিউ জেনেৰেশ্যন বা ফিউচাৰ জেনেৰেশ্যন যাতে মটিভেট হয়, ইনস্পিৰেশ্যন পায় তেওঁলোকৰ পৰা। চমুকে ক'ব দিছে, তো খেলাই সকলোকে মই বেষ্ট অফ লাক জনাইছোঁ। ভালকৈ খেলক আৰু যিহেতু আমাৰ অঞ্চলত আহিছে, আমাৰ অঞ্চলৰ নাম ৰৌশন কৰক। জয় হিন্দ। খেলত যাতে বিভিন্ন দিশত সহায় হয় তাৰ বাবে বাজেট কালচাবৰী বৰামাৰী আঞ্চলিক ভলীবল সন্থা সভাপতি সম্পাদক মহোদয়, লগতে উপস্থিত থকা সন্মানীয় জ্যেষ্ঠসকল আৰু খেলুৱৈ বন্ধুসকল, লগতে খেলপ্ৰেমী ৰাইজ, জয় জয়তে আপোনালোকক সকলোলৈ মই হিয়াৰ ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই খেলপথাৰৰ শুভ দিনটো সকলো খেলুৱৈলৈ মোৰ এটাই অনুৰোধ, খেলুৱৈ বন্ধুসকললৈ, দুয়োটা দলৰ খেলুৱৈ বন্ধুসকলে সুন্দৰভাৱে প্ৰদৰ্শন কৰি দেখুৱাব, মিলিজুলি। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিব। পৰিচালনা কমিটিৰ সভাপতি মহোদয়, সম্পাদক প্ৰমুখে, সকলো সদস্যবৃন্দ, খেলপ্ৰেমী ৰাইজ তথা দুয়ো দলৰ খেলুৱৈসকল, এনেকুৱা অঞ্চলত আচলতে ক'বলগীয়া হাই ভল্টেজ টুৰ্ণামেণ্ট, গতিকে এনেকুৱা পিছপৰা আমাৰ সমাজত এনেকুৱা হাই ভল্টেজ টুৰ্ণামেণ্ট মাজে মাজে পাতিব লাগে। কি হয় মানে পিছৰ জেনেৰেশ্যনে ইয়াৰ পৰা ইনস্পিৰেশ্যন পায়। গতিকে আজি এই খেলটো উপভোগ কৰি মই নিজেও সুখী, সম্ভৱতঃ গোটেই ৰাইজ সুখী। দুয়ো দলৰ খেলুৱৈসকলক মই আন্তৰিক শুভেচ্ছা জনালোঁ তথা এই অঞ্চলৰ ৰাইজক তথা এই টুৰ্ণামেণ্টৰ পৰিচালনা কমিটিক আন্তৰিক ধন্যবাদ জনাই মোৰ সমবক্তব্য সামৰণি মাৰিলোঁ।